আজি মই আপোনালোকৰ মাজলৈ এটা ঢাৰিৰ ভিডিঅ' লৈ আহিছোঁ। এই ঢাৰিটো মই নিজে বাঁহ কাঠি তুলি মই ঢাৰিটো বৈছোঁ। এই ঢাৰিটো মই প্ৰথমৰ পৰা শেষলৈকে বৈছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই আপোনালোকে মোক মৰম দিব বুলি আশা কৰিলোঁ।
বজাৰ বহিছিলে। আমাৰ মা বনায় আৰু বৰমায়ে বনায়। আমি এনেদৰে কান্ধতে উঠাই পেলাই বজাৰলৈ লৈ যাম ঢাৰি।